নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আমি ক্লাছ 10ৰ শেষৰ লেচন অৰ্থাৎ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এই লেচনটোৰ পৰা এতিয়ালৈকে মেট্ৰিক পৰীক্ষাত কি প্ৰশ্ন আহিছে প্ৰশ্নসমূহ আমি উত্তৰৰ সৈতে আলোচনা কৰিম। আমি এই লেচনটোৰ বিষয়ে সবিশেষ আলোচনা কৰিছিলোঁ, আপোনালোকে চাব পাৰিব, মই লিংকটো দি দিছোঁ। আৰু এই প্ৰশ্ন উত্তৰসমূহ আপোনালোকে যদি নোট কৰিব বিচাৰে তেনেহ'লে যদি PDF হিচাপে বিচাৰে মই লিংকটো দিছোঁ, তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব PDF হিচাপে। প্ৰথমে আমি 2020 চনৰ প্ৰশ্নখন চাওঁ। 20 চনৰ পৰা এই লেচনটোৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে। প্ৰথমে হৈছে তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণে ব্যৱস্থাপনাৰ দায়িত্ব ল'বা। আৰু এই লেচনটোৰ পৰা আমাক যিমানখিনি প্ৰশ্ন আহে প্ৰায় লং কুৱেশ্যন প্ৰশ্ন আহে, শ্বৰ্ট কুৱেশ্যন খুব কম আহে। তো ইয়াৰ ভিতৰত আমাৰ 1 নম্বৰ দিছে বন আৰু বন্যপ্ৰাণী, 2 নম্বৰ দিছে জলজ সম্পদ। তো ইয়াৰ উত্তৰ হ'ব জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত মই গুৰুত্ব প্ৰদান কৰিম। 2 নম্বৰত হ'ল অন্যায়ভাৱে গছ গছনি কটা বন্ধ কৰাৰ ব্যৱস্থা ল'ম। আৰু 3 নম্বৰটো হ'ল বন্য আৰু বন্যপ্ৰাণীক সুৰক্ষা কৰিম। ইয়াৰ পৰা প্ৰায় যিমানবিলাক প্ৰশ্ন আহে প্ৰায়বিলাক প্ৰশ্ন আমি নিজেই লিখিব পাৰোঁ, আমাৰ পৰিৱেশৰ ওপৰতে আছে, আমি নিজে লিখিব পাৰোঁ। তাৰপিছত জলজ সম্পদৰ বিষয়ে ইয়াৰ উত্তৰটো হ'ব ব্যৱহাৰ নকৰাৰ সময়ত পানীৰ টেপ বন্ধ কৰি ৰাখিম। 2 নম্বৰত হ'ল কেৱল খোৱাৰ উপযোগী পানীহে ব্যৱহাৰ কৰিম। তাৰপিছত 3 নম্বৰটো হ'ল জলজ সম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা আনিম আৰু জলজ প্ৰদূষণৰ ভয়াৱহতা মানুহৰ মাজত প্ৰচাৰ কৰিম। তো ইয়াৰ উত্তৰ হ'ব। প্ৰশ্নটো আহিছিল পানী সঞ্চয় মানে কি বুজা। পাহাৰীয়া অঞ্চল আৰু সমতল অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয় পদ্ধতিৰ মাজত তুলনা কৰা। এই উত্তৰটো হ'ব পানী সঞ্চয় মানে পানী সঞ্চিত কৰা পদ্ধতি, মানে পানী সাঁচি ৰখা পদ্ধতি। মাটিত গাঁত খান্দি বা হ্ৰদ বান্ধি জলভাগ আবদ্ধ কৰি মাটিৰে বা শিলেৰে পাৰ বান্ধি পানী সংৰক্ষণ ঘৰৰ ছালৰ পানী জমা কৰি সঞ্চয় কৰা হয়। বিভিন্ন ধৰণৰ ইয়াৰ উপায় দিছে। তাৰপিছত পাহাৰীয়া অঞ্চলত নদীত বান্ধ দি পাইপৰ সহায়ত পানী সমতল অঞ্চললৈ নিয়া হয়। এইবোৰ অঞ্চলৰ পানী সংৰক্ষণ বনাই বৰষুণৰ পানী সঞ্চয় কৰে। তাৰপিছত সমতল অঞ্চলত বৰষুণৰ পানী নদী, হ্ৰদ, কৃত্ৰিম হ্ৰদ, নিজৰা আদিৰ পৰা পানী ব্যৱহাৰ কৰা হয়। মানে কেনেধৰণে পানী সঞ্চয় কৰা হয় তাৰ মানে কেইটামান কৌশলৰ বিষয়ে। নেক্সট প্ৰশ্নখন লৈছোঁ, এইখন আমাৰ 19 চনৰ প্ৰশ্ন। ইয়াত আহিছিলে যে বন আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে। তাৰপিছত আছিলে বৃহৎ নদী বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত 3টা প্ৰধান সমস্যা উল্লেখ কৰা। তো ইয়াৰ উত্তৰটো হ'ব আমি মানে বন আৰু বনাঞ্চল কিয় সংৰক্ষণ কৰিব লাগে। এই উত্তৰটো আমি নিজেই লিখিব পাৰোঁ। বনাঞ্চলসমূহ হৈছে জৈৱ বৈচিত্ৰ্য অঞ্চল। কোনো এডোখৰ ঠাইত বিভিন্ন প্ৰজাতিৰ জীৱ সমষ্টিয়ে জৈৱ বৈচিত্ৰ্য বোলে। এই জৈৱ সমষ্টিৰ প্ৰতিটো জীৱ যেনে বেক্টেৰিয়া, ভেঁকুৰ, সপুষ্পক উদ্ভিদ, কৃমি, পক্ষী, সৰীসৃপ আদি আমাৰ বাবে অতি প্ৰয়োজনীয়। বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত অধ্যয়নৰ পৰা গম পোৱা গৈছে যে জৈৱ বৈচিত্ৰ্যতাৰ বিনাশৰ ফলত প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হয়। সেয়েহে আমি বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰিব লাগে। তাৰপিছত আছে বন্যপ্ৰাণী সংৰক্ষণ কৰিবলৈ হ'লে আমাক আৱাস ভূমিৰ বনাঞ্চল সংৰক্ষণ কৰিব লাগিব। বন্যপ্ৰাণীৰ উপৰি বনাঞ্চলৰ গছ গছনিবোৰ আমাৰ বাবে অতি মূল্যৱান সম্পদ। সেয়ে আমি বন আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰিব লাগে। তাৰপিছত যি প্ৰশ্ন আছিলে তাৰ উত্তৰটো হ'ব বৃহৎ নদী বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰধান 3টা সমস্যা হ'ল 1 নম্বৰ সামাজিক সমস্যা। নদী বান্ধ নিৰ্মাণৰ ফলত কৃষক আৰু জনজাতীয় লোকসকলক স্থানান্তৰ কৰা হয়। তেওঁলোকে যথোপযুক্ত ক্ষতিপূৰণ বা পুনঃসংস্থাপনৰ পৰা বঞ্চিত হৈ থাকে। 2 নম্বৰ হ'ল অৰ্থনৈতিক সমস্যা। বৃহৎ নদী বান্ধ নিৰ্মাণত যথেষ্ট অৰ্থৰ আৱশ্যক হয়। এই অৰ্থভাগ ৰাজহুৱা অৰ্থ উপযুক্ত লাভ নোহোৱাৰ কাৰণে জনসাধাৰণে অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হয়। আৰু 3 নম্বৰটো হ'ল প্ৰাকৃতিক বা পাৰিৱেশিক সমস্যা। নদী বান্ধ নিৰ্মাণস্থলীত যথেষ্ট অৰণ্য ধ্বংস কৰাৰ লগতে প্ৰচুৰ জৈৱ বৈচিত্ৰ্যতা জীৱনলৈ ভাবুকি নামি আহে। এইখিনি আছিলে ইয়াৰ। তাৰপিছত আমি নেক্সট প্ৰশ্নটো চাওঁ। আমি আমাৰ সম্পদৰাজি কিয় ব্যৱস্থাপনা কৰিব লাগে। বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত তোমাৰ মতামত লিখা। এই প্ৰশ্নটো
2017 চন আহি গৈছে, তাৰপিছত 2016 চনতো এই প্ৰশ্নটো আহি গৈছে। তো ইয়াৰ উত্তৰটো হ'ব আমি ব্যৱহাৰ কৰা প্ৰায়বিলাক বস্তু যেনে ঘৰুৱা আচবাব, খাদ্যবস্তু, কাপোৰ, পুতলা বা যান বাহন আদি ব্যৱহৃত হোৱা সকলো পৃথিৱীৰ উপলব্ধ সম্পদসমূহৰ পৰাই আহৰণ কৰোঁ। সেয়েহে আমি এই সম্পদৰাজি ব্যৱস্থাপনা কৰিব লাগে, কিয়নো সকলো সম্পদ অসীম নহয়। মানুহৰ জনস্বাস্থ্যৰ উন্নতিৰ কাৰণে জনসংখ্যা বৃদ্ধি হৈ সম্পদবোৰৰ চাহিদা বৃদ্ধি পাইছে। সেইকাৰণে প্ৰাকৃতিক সম্পদসমূহ অপৰিমিতভাৱে ব্যৱহাৰ নকৰি মানৱ জাতিৰ বৰ্তমান তথা ভৱিষ্যতৰ প্ৰয়োজনৰ পূৰণৰ বাবে ইয়াক ব্যৱস্থাপনা কৰিব লাগে। লগতে সমস্ত মানৱ জাতিৰ বিকাশ নিশ্চিত কৰিব লাগে। আমাৰ যাতে সম্পদ অপচয় নহয় তাৰ বাবে বিশেষ দৃষ্টি ৰখা দৰকাৰ। উদাহৰণস্বৰূপে ধাতুৰ খনন কাৰ্যত ধাতু মল নিৰ্গত হৈ পৰিৱেশ প্ৰদূষণ হয়। গতিকে সম্পদৰ পৰিকল্পিত ব্যৱস্থাপনাৰ বাবে আৱৰ্জনাৰ নিৰাপদ নিষ্কাশন প্ৰয়োজন। এইখিনি আছিলে আমাৰ 19 চনত এই প্ৰশ্নকেইটা আহিছিলে। তাৰপিছত আমি চাইছোঁ 18 চনত। 18 চনত ইয়াৰ পৰা কি প্ৰশ্ন আহিছে তাক চাওঁ আমি। 1 নম্বৰ প্ৰশ্নটো হৈছে বনাঞ্চল সংৰক্ষণৰ সম্পৰ্কে মতামত আগবঢ়োৱা। এই প্ৰশ্নটো আমাৰ 19 চনতো আহিছিলে, মানে বনাঞ্চল আমি কিয় সংৰক্ষণ কৰিব লাগে। ইয়াৰ উত্তৰটো আমি কেইবাটাও প্ৰকাৰে আমি লিখিব পাৰোঁ। ইয়াত যিটো উত্তৰ লিখিছোঁ এইটো চাওঁ। জীৱ জন্তুৰ শ্বাসকাৰ্যৰ সময়ত কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলত এৰি দিয়ে। বনাঞ্চলত থকা গছ গছনি এই কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য তৈয়াৰ কৰে আৰু বায়ুমণ্ডলত অক্সিজেন এৰি দিয়ে। এইদৰে গছ গছনিয়ে বায়ুমণ্ডল সতেজ কৰি ৰাখে। তাৰপিছত 2 নম্বৰটো হ'ল বনাঞ্চলত থকা গছ গছনি আৰু ডাঙৰ শিলবোৰে মাটিৰ কণিকাসমূহ টানকৈ ধৰি ৰাখে। এনেদৰে উদ্ভিদসমূহে মাটি ক্ষয়ভৱনৰ পৰা ৰক্ষা কৰে। নেক্সটটো হ'ব বনাঞ্চলৰ উদ্ভিদবোৰে পোষক দ্ৰব্যবোৰ চক্ৰকাৰে অৱৰ্তিত কৰি আকৌ মাটিত প্ৰেৰণ কৰি বনাঞ্চলৰ মাটিৰ উৰ্বৰতা বঢ়ায়। তাৰ পিছৰটো হ'ব বনাঞ্চলে ভূপৃষ্ঠৰ পানীৰ পৰিমাণ বৃদ্ধি কৰে। নেক্সট আছে বনাঞ্চলে জীৱ জন্তুক বাসস্থান প্ৰদান কৰে। তাৰ পিছৰটো আছে বনাঞ্চলে ঔষধ গছ যোগান ধৰে। এইখিনি হ'ল আমাৰ বনাঞ্চলৰ পৰা আমাৰ সুবিধা। তাৰপিছত আকৌ আহিলে বনাঞ্চল সংৰক্ষণ কৰাৰ প্ৰয়োজনীয় কাৰকবোৰ হ'ল 1 নম্বৰ ই পৰিস্থিতি তন্ত্ৰ ৰক্ষা কৰে। তাৰপিছত 2 নম্বৰ হ'ল গৰু আদি জীৱ জন্তু চৰোৱাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি পায়। 3 নম্বৰটো হ'ল সংৰক্ষিত বনাঞ্চল পৰিষ্কাৰ পৰিচ্ছন্নতা হয়। তাৰপিছত বনাঞ্চলত থকা জীৱ জন্তু সুৰক্ষিত হয়। নেক্সট আমি 2 নম্বৰ প্ৰশ্নটো লৈছোঁ। পৰিৱেশ হিতৈষী হ'বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা। ইয়াৰ উত্তৰটো হ'ব আৱৰ্জনাবোৰ য'তে ত'তে পেলাব নালাগে, জমা কৰি আৰু সেইবোৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আঁতৰাই দিয়াৰ ব্যৱস্থা কৰোঁ। তাৰপিছত 2 নম্বৰটো হ'ল পলিথিনৰ মোনাৰ পৰিৱৰ্তে কাপোৰ বা মৰাপাটেৰে তৈয়াৰী মোনা ব্যৱহাৰ কৰিব লাগে। 3 নম্বৰটো হ'ল মুকলি বা অস্বাস্থ্যকৰ পৰিৱেশত মূল মূত্ৰ ত্যাগ নকৰি শৌচালয় ব্যৱহাৰ কৰিব লাগে। নেক্সট প্ৰশ্নটো লৈছোঁ। পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হ্ৰাসকৰণ, পুনৰ চক্ৰীয়কৰণ আৰু পুনৰ ব্যৱহাৰৰ গুৰুত্ব কি লিখা। পৰিৱেশৰ হিতৈষী হ'বলৈ তুমি কি কি অভ্যাস পৰিৱৰ্তন কৰিবা। এই প্ৰশ্ন আকৌ আহিছে বাৰু, আগত আমি আলোচনা কৰিছিলোঁ। তো এই যোনটো আমাৰ হ্ৰাসকৰণ আছে, পুনৰ চক্ৰীয়কৰণ আছে, পুনৰ ব্যৱহাৰ, ইয়াক প্ৰশ্নটো এনেকৈ নাহি পেলাই 3টা আৰৰ গুৰুত্ব বুলিও আহে। ইয়াৰ উত্তৰটো হ'ব হ্ৰাসকৰণ। ইয়াৰ অৰ্থ হৈছে নিম্নতম পৰিমাণ ব্যৱহাৰ কৰা ফেন আৰু লাইটৰ বৈদ্যুতিক ছুইচ অফ কৰি আমি বিদ্যুৎ সঞ্চয় কৰিব পাৰোঁ। তাৰপিছত ফুটা পানীৰ পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰোঁ। খাদ্য অপচয় কৰিব নালাগে। তাৰপিছত আহিলে পুনৰ চক্ৰীয়কৰণ। ইয়াৰ অৰ্থ এই যে আমি প্লাষ্টিক, কাগজ, কাঁচ আৰু ধাতৱীয় বস্তু সংগ্ৰহ কৰি ইয়াৰ পৰা
ব্যৱহাৰ উপযোগী আন সামগ্ৰী প্ৰস্তুত কৰিব পাৰি, যাৰ ফলত নতুনকৈ প্লাষ্টিক, কাগজ, কাঁচ আদি সংশ্লেষণ বা ধাতু আহৰণ হ্ৰাস হয়। তাৰপিছত নেক্সটটো আছে পুনৰ্ব্যৱহাৰ। পুনঃচক্ৰীয়কৰণতকৈ প্ৰকৃততে উত্তম, কিয়নো পুনঃচক্ৰীকৰণ শক্তি অপচয় হয়। সেইকাৰণে পুনৰ্ব্যৱহাৰ পদ্ধতিত ব্যৱহৃত সামগ্ৰী প্ৰত্যক্ষভাৱে পুনৰ ব্যৱহাৰ কৰা হয়। ব্যৱহাৰ কৰা লেফাফাবোৰ পেলাই নিদি আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। জাম, জেলি আৰু আচাৰ আদি অন্য প্লাষ্টিকৰ বটলবিলাক ৰন্ধনঘৰৰ বিভিন্ন বস্তু ৰাখিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত নেক্সট যোনটো প্ৰশ্ন আছিলে, পৰিৱেশৰ হিতৈষী হ'বলৈ কি অভ্যাস? এই উত্তৰটো হ'ব জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ আৱৰ্জনাবোৰ পৃথককৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে। নেক্সটটো হ'ব প্লাষ্টিক, পলিথিন ব্যৱহাৰ নিষিদ্ধ কৰা উচিত। তাৰপিছত 3 নম্বৰটো হ'ব খাদ্যৰ অপচয় কৰিব নালাগে। 4 নম্বৰটো হ'ল জীৱাশ্ম ইন্ধন দহনৰ পৰিৱৰ্তে প্ৰদূষণমুক্ত সৌৰ শক্তি ব্যৱহাৰ কৰা উচিত। ইয়াৰ পিছত আহিলে আমাৰ 17 চনৰ প্ৰশ্নকেইটা লৈছোঁ। 1 নম্বৰ আহিলে অৰণ্য ব্যৱস্থাপনাত মানুহৰ এটা ভূমিকা উদাহৰণ। এইটো হ'ব চিপকো আন্দোলন এটা উদাহৰণ। তাৰপিছত আমি বনাঞ্চল আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে আৰু ইয়াৰ উদাহৰণৰ সৈতে। তো ইয়াৰ কিয় আমি সংৰক্ষণ কৰিব লাগে এইটোৰ বিষয়ে আমি আলোচনা কৰিলোৱে। বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে, বনাঞ্চলসমূহ কিয় সংৰক্ষণ কৰিব লাগে। এই প্ৰশ্নটোৰ উত্তৰ দীঘলকৈ অকণমান লিখা হৈছে, এইখিনি আমাক ইমানখিনি নালাগে, আমি জাষ্ট 2 পইণ্ট লিখিম। তাৰপিছত 15 নম্বৰ প্ৰশ্নত আমাৰ দুটামান চমু টোকা আহিছিলে। 1 নম্বৰ বহনক্ষম ব্যৱস্থাপনা। তো ইয়াৰ হ'ব উত্তৰটো বহনক্ষম ব্যৱস্থাপনা হ'ল এক প্ৰকাৰৰ বিবেচনা সম্পন্ন উন্নয়ন প্ৰক্ৰিয়া। এই ব্যৱস্থাপনাৰ উদ্দেশ্য হ'ল উন্নয়ন প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱেশৰ ওপৰত যথাসময়ত কম প্ৰভাৱ পেলোৱা আৰু উন্নত প্ৰক্ৰিয়াক পৰিৱেশৰ হিতৈষী কৰি তোলা। বৰ্তমান জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত সম্পদৰ ব্যৱহাৰো বাঢ়ি গৈছে। ইয়াৰ ফলত প্ৰজন্মৰ বাবে সম্পদ সংগ্ৰহ কৰাটো বহনক্ষম ব্যৱস্থাপনাৰ উদ্দেশ্য হৈ পৰিছে। তাৰপিছত নেক্সটটো আছিলে আমাৰ নদীবান্ধ। নদীবান্ধ হ'ল নদীৰ পানীৰ গতিপথক বাধা দি সেই নদীৰ শক্তিক বিদ্যুৎ